অ ডক্টৰ আছেনে? কোন সোমাই আহক নমস্কাৰ। নমস্কাৰ বহা কি হ'ল কি হ'ল মানে ডক্টৰ এনেকুৱা মই সমস্যাত পৰি গৈছোঁ নহয়। কি সমস্যা মানে ডক্টৰ মই সৰুৰ পৰাই সঁচা কথা কৈ এনেকুৱা সমস্যাত পৰি গৈছোঁ নহয়। মই একে য'তে ত'তেই সমস্যা পৰি গৈছোঁ আৰু কিবা মিছা কথা কয় কিবা দৰৱ আছিল নেকি? আছে মই তাৰ কাৰণে তই কৰি দিছোঁ ইলেকশ্যন আহিছে যে ইলেকশ্যনৰ কাৰণে এইটো নেতা ফ্ৰেণ্ডটো বনাই থৈছোঁ এইটো নেতাবিলাকে লোৱাৰ কাৰণে নেতা ফ্ৰেণ্ড নেকি? হয় মিছা কথা কয় মিছা কথা কয় দিয়ক নহ'লে পিছে দামটো কিমান হ'ব? দামটো আপোনাৰ অলপ ভৰিব লাগিব কিমান ভৰিব লাগিব? গৈ তোমাৰ 500কৈ ভৰিব লাগিব কিন্তু ফেমিলি লৈ আহিলে তোমাৰ 10% ডিছকাউণ্ট দিব পৰা যায় হয়তো মই অকলেহে ল'ম। আপুনি অকলে ল'ব নেকি? যদি চেম চিষ্টেমত মানুহ আনিব পাৰে তেতিয়াহ'লে 200 টকা মানে কামটো হৈ যায় বেলেগ ডিমাণ্ড কিন্তু মোৰ সেনেকুৱা মানুহ নাই নহয়। আপুনি যিটো কৈছে সেইটোৱে ল'ব আৰু মই অকলে ল'ম দিয়ক। আপুনি অকলে ল'ব অকলে ল'ম দিয়ক। মেলক ডক্টৰ কি মেলোঁ? জিভা মেলক আকৌ জিভা? ডক্টৰ মোৰ জিভা এখনহে, মোৰ হাত দুখন আছে, হাত এখনতে দিয়ক আৰু। নাই হাতত নহ'ব এইটো আপুনি ব্ৰেইনত ল'ব লাগিব ব্ৰেইনত? দিয়াই নাই ডক্টৰ? নাই হৈ গ'ল যাওঁ ক'ত আপুনি ৰ'ব যাওঁ আকৌ পইচা দিয়ক কিহৰ পইচা? এই মানুহ যে আপোনাক বেজি দিছিলোঁ যে পইচা দিয়ক কেতিয়া দিলে? এই মানুহ যে আপোনাক ব্ৰেইনত যে বেজি দিছিলোঁ পইচা দিয়ক কেতিয়া দিলে? এই মাত্ৰ দিয়া নাছিলে আপোনাক পইচা দিলোঁ নহয়। কেতিয়া আপুনি দিছিলে? অলপত দিছোঁ আকৌ। দিয়ক পইচা দিয়ক কি হে এতিয়া 100 টকীয়া 5টা খনখনীয়া মই দিয়া নাছিলোঁ নেকি? আপুনি কেতিয়া দিছিলে দিয়ক দিছোঁ আকৌ কি হ'ল আপুনি কেতিয়া দিছিলে আপুনি ধমকি দিছে নেকি? যাওক কি মানুহ? কামত দিছে মানে